Hello everyone, welcome to our channel Assam E-Classes. আজিৰ এই ভিডিঅ'টো মই এমপ্লয়েবিলিটি স্কিল কিতাপখনৰ পৰা আগবঢ়াইছো যেহেতু এমপ্লয়েবিলিটি স্কিল কিতাপখনত কমিউনিকেশ্যন স্কিল বা ব্যক্তিত্ব বিকাশৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছে আৰু এই ভিডিঅ'টো NSQF বা নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ অধীনত থকা যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ট্ৰেডত পঢ়ি আছে বা ITI ইত্যাদি প্ৰফেশ্যনেল কোৰ্স কৰি আছে সেই সকলৰ কাৰণে এই ভিডিঅ'টো অতি বেছি দৰকাৰী গতিকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে অনুৰোধ জনালো এই ভিডিঅ'টোত আমি প্ৰথমে শিকিম মেথডছ অফ কমিউনিকেশ্যন তাৰ পিছত আছে ভাৰ্বেল কমিউনিকেশ্যন আৰু 3 নম্বৰ সেশনত আমি নন ভাৰ্বেল কমিউনিকেশ্যন সম্পৰ্কে আলোচনা কৰিম গোটেইকেইটা বিষয় মই অসমীয়া মাধ্যমত আলোচনা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰিছো প্ৰথমে ইয়াত মই সেশন 1 মেথড অফ কমিউনিকেশ্যন যোগাযোগৰ পদ্ধতি কি ধৰণে আমি যোগাযোগ কৰিব পাৰো সেই সম্পৰ্কে এই ভিডিঅ'টোত প্ৰথমে জানি লওক ইয়াত চাব Communication has 3 important parts. Communicationৰ বা যোগাযোগৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ আছে বুলি কোৱা হৈছে প্ৰথম ট্ৰান্সমিটিং বা প্ৰেৰণ কৰা The sender transmit the message through one medium or another. প্ৰেৰকে বাৰ্তাটো এটা বা আন এটা মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰে Listening বা শুনা The receiver listens or understand the message. Listener সকলে যিসকলে মেছেজটো শুনে তেওঁলোকে বুজি পাব লাগিব তাৰ পিছত আছে ফিডব্যাক বা প্ৰতিক্ৰিয়া The receiver conveys their understanding of the message to the sender in the form of feedback to complete the conversation বা communication cycle ইয়াতে কোৱা হৈছে যে প্ৰাপ্তকৰ্তাই বা ৰিসিভাৰে যোগাযোগ চক্ৰটো বা communication cycleটো সম্পূৰ্ণ কৰিবলৈ প্ৰতিক্ৰিয়াৰ ৰূপে প্ৰেৰকক বাৰ্তা প্ৰেৰণ কৰে যে তেওঁলোকৰ মতামত হয় ভালকে বুজি পালে বা বুজি পোৱা নাই yes no বা ভাল বেয়া এইবিলাক যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা কমিউনিকেশ্যনৰ কাৰণে অতি বেছি দৰকাৰী এখিনি হৈ গল কমিউনিকেশ্যনৰ তিনিটা ইম্পৰ্টেন্ট পাৰ্ট ইয়াৰ পিছত the various elements of an communication communication cycleৰ যোগাযোগ চক্ৰৰ বিভিন্ন উপাদানসমূহ কি এক নম্বৰ sender the person beginning the communication যি যোগাযোগ আৰম্ভ কৰে সেইজনে হৈছে sender message The information that the sender wants to convey প্ৰেৰকে জনাব বিচৰা তথ্য তাৰ পিছত channel the means by which the information is sent কি উপায়ে কি মাধ্যমৰ সহায়ত মেছেজটো প্ৰেৰণ কৰা হৈছে তাক চ্যানেল বুলি কোৱা receiver the person to whom the message is sent যিজনলৈ বাৰ্তাটো প্ৰেৰণ কৰা হৈছে তেওঁ হৈছে receiver তাৰ পিছত আছে feedback the receiver's acknowledgement and response to the message বাৰ্তাৰ প্ৰতি প্ৰাপ্তকৰ্তা স্বীকৃতি আৰু সহাৰি যে মেছেজটো পাইছে বা তেওঁলৈ সহাৰি জনাইছে এখিনি হৈছে যোগাযোগ সাইকেল বা কমিউনিকেশ্যন সাইকেলৰ বেসিক বা মৌলিক উপাদানসমূহ এটা হৈছে সেন্ডাৰ এটা হৈছে মেছেজ এটা চ্যানেল বা মাধ্যম ৰিসিভাৰ যাক মেছেজটো পঠোৱা হয় আৰু ফিডব্যাক যেতিয়া ৰিসিভাৰজনে তাৰ প্ৰত্যুত্তৰ দিব যে মেছেজটো পাইছো বা ভাল লাগিছে বেয়া লাগিছে যেটো ৰেসপন্স কৰিব তাকে কোৱা হ'ব ফিডব্যাক এখিনি হৈছে যোগাযোগ চক্ৰ বা কমিউনিকেশ্যন সাইকেল ইয়াৰ পিছত মেথডছ অফ কমিউনিকেশ্যন যোগাযোগৰ পদ্ধতি কি প্ৰকাৰে আমি যোগাযোগ কৰিব পাৰো প্ৰথম আছে এক নম্বৰ মেথড ফেস টু ফেস ইনফৰ্মেল কমিউনিকেশ্যন আমি মুখামুখি অনানুষ্ঠানিক যোগাযোগ যাক বুলি কও ডেসক্ৰিপচনত মই ইয়াত দিছো there is nothing better than face to face communication it helps the message to be understood clearly and quickly মুখামুখি যোগাযোগকৈ ভাল একো নাই ই বাৰ্তা স্পষ্ট আৰু দ্ৰুতভাৱে বুজি পোৱাত সহায় কৰে ইয়াৰ পিছত also since body language can be seen in this case it adds to the effectiveness of the communication ই কি কৰিব যেহেতু শাৰীৰিক ভাষা লগত থাকিব ফেস টু ফেস যেতিয়া কনভাৰসেশন হ'ব মুখামুখি যেতিয়া কথা পতা হ'ব তেতিয়া আমাক বডি ল্যাঙ্গুৱেজও লগত কাৰ্যকৰী হিচাপে কাম কৰিব এখিনি হৈ গল এক নম্বৰ প্ৰক্ৰিয়া মেথড অফ কমিউনিকেশ্যনৰ দুই নম্বৰ প্ৰক্ৰিয়া আৰু কি আছে দুই নম্বৰ প্ৰক্ৰিয়াত আমি ইয়াত চাম ইমেইল বা ইলেক্ট্ৰনিক মেইল আমি কি ধৰণে দিব পাৰো ইমেইল ক্যান বি ইউজড টু কমিউনিকেট কুইকলি উইথ ওয়ান or many individual in various location it offers flexibility convenience and low cost বিভিন্ন স্থানত এজন বা বহুতো ব্যক্তিৰ সৈতে দ্ৰুতভাৱে যোগাযোগ কৰিবলৈ ইমেইল ব্যৱহাৰ কৰিব পাৰো ই নমনীয়তা সুবিধা আৰু কম ব্যয় প্ৰদান কৰে নিশ্চয় ইমেইলত আমাৰ কম খৰচ হ'ব কমিউনিকেশ্যন বা যোগাযোগৰ ক্ষেত্ৰত মেথড 3 নম্বৰ মেথডত কি আছে 3 নম্বৰ পদ্ধতি আছে নোটিস অর পোস্টার আমি জাননী বা পোস্টার বুলি যাক কো আমি যেতিয়া বিভিন্ন অফার ইত্যাদিৰ নোটিস দেখা পাও তাৰ
আমি ইনফৰমেশ্যন পাওঁ, তাৰ পৰা তথ্য পাওঁ। তো ইয়াত কোৱা হৈছে ডেছক্ৰিপশ্যনত, ইট ইজ ইফেক্টিভ ৱেন দ্য same message has to go out to a large group of people, generally used for while email communication may not be effective. যেতিয়া আমি বৃহৎ আকাৰৰ অডিয়েন্স বা দৰ্শকৰ আগত কিবা বিষয় উপস্থাপন কৰিব লাগে তেতিয়া আমি পোষ্টাৰ বা জাননী আদিৰ সহায় ল'ব লাগে। এইটো কাৰ্যকৰী হ'ব যেতিয়া একেটা বাৰ্তা মানুহৰ এটা ডাঙৰ গোটলৈ যাব লগা হয়, সাধাৰণতে য'ত ইমেইল যোগাযোগ কাৰ্যকৰী নহ'ব বা তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব, সেই ক্ষেত্ৰত আমি পোষ্টাৰৰ সহায় ল'ব লাগে। ফৰ এক্সাম্পল, ফেষ্টিভেল অফাৰ্ছ অন কাৰ, আমি যদি কাৰৰ ওপৰত কিবা অফাৰ ইত্যাদি দিব লাগে বা দেখাব লাগে তেতিয়া আমি এই ধৰণৰ বেনাৰ বা পোষ্টাৰৰ সহায় ল'ব পাৰোঁ। আৰু আছে মেথড 4 বা 4 নম্বৰ প্ৰক্ৰিয়াত কি ধৰণে আমি কমিউনিকেশ্যন কৰিব পাৰোঁ, বিজনেছ মিটিং, ব্যৱসায়িক সভাসমূহ। ব্যৱসায়িক মিটিং বা বিজনেছ মিটিঙত কি ধৰণে কাম হয়, কমিউনিকেশ্যন ডিউৰিং বিজনেছ মিটিং এট এন অৰ্গেনাইজেশ্যন আৰ জেনেৰেলি এড্ৰেছ টু এ গ্ৰুপ অফ পিপল। সংগঠন এটাৰ ব্যৱসায়িক সভাৰ সময়ত যোগাযোগ সাধাৰণতে মানুহৰ এটা গোটক সম্বোধন কৰা হয়। ইট কেন বি ৰিলেটেড টু বিজনেছ মেনেজমেণ্ট অৰ্গেনাইজেশ্যনেল ডিছকাশ্যন, ই ব্যৱসায় ব্যৱস্থাপনা আৰু সাংগঠনিক সিদ্ধান্তৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। ইয়াৰ পিছত 5 নম্বৰ প্ৰক্ৰিয়া কি আছে, 5 নম্বৰ প্ৰক্ৰিয়াত কোৱা হৈছে আদাৰ মেথডছ, অন্যান্য কি কি প্ৰক্ৰিয়া আছে য'ৰ পৰা আমি কমিউনিকেশ্যন সম্ভৱ কৰিব পাৰোঁ। দেয়াৰ আৰ ভেৰিয়াছ টাইপছ অফ কমিউনিকেশ্যন মেথডছ লাইক ছ'চিয়েল নেটৱৰ্কিং, মেছেজ, ফোন কল ফৰ কমিউনিকেশ্যন, নিউজ লেটাৰ, ব্লগ এটচেট্ৰা। আন বিভিন্ন পদ্ধতি থাকিব পাৰে যেনে সামাজিক মাধ্যম বা সামাজিক নেটৱৰ্ক, বাৰ্তা বা পেপাৰ, যোগাযোগৰ বাবে ফোন কল, নিউজ পৰ্টেল বা নিউজ লেটাৰ, ব্লগ ইত্যাদি, এইসমূহ ব্যৱহাৰ কৰি আমি কমিউনিকেশ্যন বা যোগাযোগ কৰিব পাৰোঁ। তো এইকেইটাই আছিলে কমিউনিকেশ্যনৰ মেথড। এতিয়া আমি 2 নম্বৰ ছেশ্যনলৈ আগবাঢ়িছোঁ। 2 নম্বৰ ছেশ্যনটো আছে ভাৰ্বেল কমিউনিকেশ্যন। এই ভিডিঅ'টোত মই 3 নম্বৰ ছেশ্যনটোলৈকে আলোচনা কৰিম। 4 বা তাৰ পিছৰ ছেশ্যনকেইটা মই নেক্সট ভিডিঅ'ত আলোচনা কৰি আছোঁ। যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক মই 2 নম্বৰ ছেশ্যনলৈ আগবাঢ়ি গৈছোঁ। 2 নম্বৰ ছেশ্যনটো আছে ভাৰ্বেল কমিউনিকেশ্যন বা আমি অসমীয়াত ক'লে মৌখিক যোগাযোগ। টাইপছ অফ ভাৰ্বেল কমিউনিকেশ্যন, মৌখিক যোগাযোগৰ প্ৰকাৰ কি কি আছে। ভাৰ্বেল কমিউনিকেশ্যন ইনক্লুডছ চাউণ্ডছ, ৱৰ্ডছ, লেংগুৱেজ এণ্ড স্পীচ। মৌখিক যোগাযোগত শব্দ, ভাষা আৰু বক্তব্য অন্তৰ্ভুক্ত থাকে। এই লাইনটো ইয়াত ভালদৰে মনত ৰাখিব যে ভাৰ্বেল কমিউনিকেশ্যন মানে হৈছে মৌখিক যোগাযোগ, ই য'ত শব্দ ব্যৱহাৰ হ'ব, শব্দ লিখিত হ'ব পাৰে বা কথিত হ'ব পাৰে। ভাৰ্বেল কমিউনিকেশ্যনৰ ভিতৰত আছে ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন, আন্তঃব্যক্তিগত যোগাযোগ। ইয়াত ডেছক্ৰিপশ্যনত আমি চাম, ইট টেক্স প্লেচ বিটুইন 2 ইণ্ডিভিজুৱেলছ এণ্ড ইট ডাজ এ 1-to-1 কনভাৰচেশ্যন। ই দুজন ব্যক্তিৰ মাজত হয়, মানে 1-to-1, এজনে আনজনৰ লগত যি কমিউনিকেশ্যন বা যোগাযোগ হ'ব তাক কোৱা হ'ব ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন। আৰু আছে ৰিটেন কমিউনিকেশ্যন। ৰিটেন কমিউনিকেশ্যনত কি আছে, লিখিত যোগাযোগ। লিখিত যোগাযোগত কি হ'ব, দিছ ফৰ্ম অফ কমিউনিকেশ্যন ইনভলভছ ৰাইটিং ৱৰ্ডছ, য'ত শব্দবিলাক লিখিতভাৱে থাকিব। যোগাযোগৰ এটা প্ৰকাৰত ই শব্দ লিখা অন্তৰ্ভুক্ত থাকিব। ইয়াৰ পিছত ভাৰ্বেল কমিউনিকেশ্যনত আৰু আছে স্মল গ্ৰুপ কনভাৰচেশ্যন বা স্মল গ্ৰুপ কমিউনিকেশ্যন, সৰু গোটৰ মাজত যোগাযোগ। ই কি হ'ব, দিছ টাইপ অফ কমিউনিকেশ্যন টেক্স প্লেচ ৱেন দেয়াৰ আৰ মোৰ দেন 2 পিপুল ইনভলভছ, য'ত দুজনতকৈ বেছি ব্যক্তি থাকিব, তাত এই স্মল গ্ৰুপ কনভাৰচেশ্যনৰ কাম হ'ব। এই ধৰণৰ যোগাযোগ তেতিয়া হ'ব যেতিয়া দুজনতকৈ অধিক লোক জড়িত থাকিব। ইয়াৰ পিছত ভাৰ্বেল কমিউনিকেশ্যনৰ ভিতৰত আৰু এক প্ৰকাৰৰ আছে পাব্লিক কমিউনিকেশ্যন, ৰাজহুৱা যোগাযোগ, য'ত ডেছক্ৰিপশ্যনত আমি পঢ়িম, দিছ টাইপ অফ কমিউনিকেশ্যন টেক প্লেচ ৱেন 1 ইণ্ডিভিজুৱেল এড্ৰেছ এ লাৰ্জ গেডাৰিং। এজন ব্যক্তিয়ে যেতিয়া ডাঙৰ অডিয়েন্সক বা ডাঙৰ ব্যক্তিৰ গোটক যোগাযোগ কৰিব তেতিয়া তাক কোৱা হ'ব পাব্লিক কমিউনিকেশ্যন বা ৰাজহুৱা যোগাযোগ। ইয়াৰ পিছত এডভান্টেজেছ অফ ভাৰ্বেল কমিউনিকেশ্যন, মৌখিক যোগাযোগৰ সুবিধাসমূহ। ইট ইজ এন ইজি মেথড অফ কমিউনিকেশ্যন ইন হুইচ ইউ কেন এক্সচেঞ্জ আইডিয়াছ বাই সেইং হোৱাট ইউ ৱান্ট এণ্ড গেট এ কুইক ৰেছপন্স। এইটো যোগাযোগৰ এটা সহজ পদ্ধতি য'ত আপুনি কি ক'ব বিচাৰিছে সেয়া কৈ সহজে আপোনাৰ ধাৰণা বিনিময় কৰিব পাৰিব আৰু লগতে দ্ৰুত সঁহাৰি বা ফিডবেকো পাব পাৰিব। ভাৰ্বেল কমিউনিকেশ্যন অলছ' ইনেবলছ ইউ টু কিপ চেঞ্জিং ইয়ৰ ইণ্টাৰেকশ্যন এজ পাৰ দ্য আদাৰ পাৰ্চনছ ৰেছপন্স। মৌখিক যোগাযোগে আপোনাক আনজনৰ সঁহাৰি অনুসৰি আপোনাৰ বাৰ্তালাপ সলনি কৰি থাকিবলৈ সক্ষম কৰি দিয়ে। এইখিনি আছিলে এডভান্টেজেছ অফ
ভাৰ্বেল কমিউনিকেশ্যন এতিয়া আহিছোঁ ডিসএডভান্টেজেছ অফ ভাৰ্বেল কমিউনিকেশ্যন মৌখিক যোগাযোগৰ অসুবিধাসমূহ কি অসুবিধা আছে মৌখিক যোগাযোগত ইট সিন্স verbal communication depends on written or spoken words. Sometimes the meaning can be confusing and difficult to understand if the right words are not used. যেহেতু মৌখিক যোগাযোগ লিখিত শব্দ বা কথিত শব্দৰ ওপৰত নিৰ্ভৰ কৰে কেতিয়াবা অৰ্থবোৰ বিভ্ৰান্তিকৰ হ'ব পাৰে আৰু সঠিক শব্দ ব্যৱহাৰ নকৰিলে বুজিবলৈ কঠিন হ'ব পাৰে এইকেইটা আছিলে ডিসএডভান্টেজ অসুবিধা এতিয়া আমি কেনেদৰে মৌখিক যোগাযোগৰ প্ৰক্ৰিয়াটো উন্নত কৰিব পাৰিম হাউ টু ইমপ্ৰুভ ভাৰ্বেল কমিউনিকেশ্যন মৌখিক যোগাযোগ কেনেদৰে উন্নত হ'ব পাৰে এটা হৈছে থিংক বিফোৰ ইউ স্পিক আপুনি কথা কোৱাৰ আগতে চিন্তা কৰি ক'ব লাগিব যেতিয়া আমি কম তেতিয়া আমি চিন্তা কৰি ল'ম কি ক'ব বিচাৰিছোঁ গতিকে এক নম্বৰ পইণ্ট হৈছে থিংক বিফোৰ ইউ স্পিক আপুনি কি ক'ব বিচাৰে সেইখিনি ভালদৰে চিন্তা কৰি লওক কনচাইজ এণ্ড ক্লিয়াৰ সংক্ষিপ্ত আৰু পৰিষ্কাৰ হ'ব লাগিব যি ক'ব বিচাৰিছে সেইখিনি ভালদৰে ক্লিয়াৰলি কওক তাৰপিছত আছে কনফিডেন্স এণ্ড বডি লেংগুৱেজ আত্মবিশ্বাস আৰু শাৰীৰিক ভাষা ক্লিয়াৰ হ'ব লাগিব ইয়াৰ পিছত আমি 3 নম্বৰ সেশনলৈ আগবাঢ়িছোঁ 3 নম্বৰ সেশনত আছে অমৌখিক যোগাযোগ বা নন ভাৰ্বেল কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন কি হয় নন ভাৰ্বেল কমিউনিকেশ্যনৰ ডেফিনেশ্যনটো প্ৰথমে চাই লওঁ নন ভাৰ্বেল কমিউনিকেশ্যন ইজ দ্য এক্সপ্ৰেশ্যন অৰ এক্সচেঞ্জ অফ ইনফৰমেশ্যন অৰ মেছেজ উইদাউট ইউজিং এনি স্পোকেন অৰ ৰিটেন ৱাৰ্ড নন ভাৰ্বেল কমিউনিকেশ্যন বা অমৌখিক যোগাযোগ হৈছে কোনো কথিত বা লিখিত শব্দ ব্যৱহাৰ নকৰাকৈ তথ্য বা বাৰ্তাৰ আদান প্ৰদান কৰিব পৰা অৱস্থা যদি আমি কোনো শব্দ ব্যৱহাৰ নকৰোঁ ই লাগিলে লিখিত হ'ব পাৰে বা কথিত হ'ব পাৰে যদি শব্দ ব্যৱহাৰ নকৰাকৈ আমাৰ যোগাযোগখিনি কৰিব পাৰোঁ তাক কোৱা হ'ব নন ভাৰ্বেল কমিউনিকেশ্যন ইম্পৰ্টেন্স অফ নন ভাৰ্বেল কমিউনিকেশ্যন ইন আৱাৰ ডে টু ডে লাইফ বা ডে টু ডে কমিউনিকেশ্যন আমাৰ দৈনন্দিন জীৱনত অমৌখিক যোগাযোগৰ গুৰুত্ব আমি জানো ইয়াত এটা ফেক্ট মই লিখি দিছোঁ 55% কমিউনিকেশ্যন ইজ ডান ইউজিং বডি মুভমেণ্টছ ফেচ আৰ্মছ এক্সেট্ৰা শৰীৰৰ চলাচল মুখ বাহু আদি ব্যৱহাৰ কৰি আমি 55% যোগাযোগ কৰোঁ এইটো এটা ফেক্ট আমি যেতিয়া কথা পাতোঁ তাৰ মুখৰ যি শব্দ তাতকৈ আমাৰ বডি বা শৰীৰে বেছি অংশ কাম কৰে কমিউনিকেশ্যন বা যোগাযোগৰ ক্ষেত্ৰত 38% কমিউনিকেশ্যন ইজ ডান ইউজিং ভইচ টোন ফ্ৰেজ এক্সেট্ৰা 38% যোগাযোগৰ হয় কথাৰ ধৰণ সুৰ বিবৃতি আদি ব্যৱহাৰ কৰা হয় আৰু মাত্ৰ 7% কমিউনিকেশ্যন ইজ ডান ইউজিং ৱাৰ্ডছ আমি যি শব্দ ব্যৱহাৰ কৰোঁ তাৰে মাত্ৰ 7% ব্যৱহাৰ হয় কমিউনিকেশ্যনত যোগাযোগৰ ক্ষেত্ৰত বাকী 55% ব্যৱহাৰ হ'ব আমাৰ বডি লেংগুৱেজৰ ওপৰত 38 বা 38% নিৰ্ভৰ কৰিব আমাৰ সুৰৰ ওপৰত কি ধৰণে আমি সুৰ ব্যৱহাৰ কৰিছোঁ আমাৰ কথাৰ ধৰণ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব বাকী 7% শব্দৰ ওপৰত নিৰ্ভৰ কৰিব আমি কি শব্দ ব্যৱহাৰ কৰিছোঁ এইখিনি হৈছে নন ভাৰ্বেল কমিউনিকেশ্যন বা নন ভাৰ্বেল কমিউনিকেশ্যনৰ লগত পৰিচয় তো নন ভাৰ্বেল কমিউনিকেশ্যনৰ ভিতৰত কি আছে প্ৰথমে আছে জেষ্টাৰ মানে কি ইয়াত বুজাবৰ কাৰণে মই এটা উদাহৰণ ব্যৱহাৰ কৰিছোঁ উদাহৰণটোত চাব ইয়াত উদাহৰণ দিছোঁ ৰেজিং এ হেণ্ড টু গ্ৰীট অৰ সে গুড বাই আমি অভিবাদন জনাবলৈ বা বিদায় জনাবলৈ হাত উনুৱাওঁ কাৰোবাক আমি যদি বিদায় জনাব লাগে অভিবাদন জনাব লাগে তেতিয়া আমি হাতখন দাঙি দিওঁ তো এইখিনি হৈছে আমি মুখেৰে নোকোৱাকৈ আমাৰ হাতখনে যি সিগনাল দিছে যি কথা কমিউনিকেশ্যন কৰিছে তাকে কোৱা হ'ব হেণ্ড মুভমেণ্ট বা জেষ্টাৰ বা আমাৰ বডি লেংগুৱেজ পইণ্টিং ইয়ৰ ফিংগাৰ্ছ এট সামওৱান আমি যদি কাৰোবাৰ ফালে আঙুলি তুলি দিওঁ তেতিয়াহ'লে ইউ এটা মেছেজ যাব বা এটা বাৰ্তা প্ৰেৰণ কৰিব তাক কোৱা হ'ব জেষ্টাৰ ইয়াৰ পিছত আৰু নন ভাৰ্বেল কমিউনিকেশ্যনত কি আছে এক্সপ্ৰেশ্যনৰ উদাহৰণ দি বুজাই দিছোঁ স্মাইলিং হুৱেন ইউ আৰ হেপী যেতিয়া আমি সুখী থাকোঁ তেতিয়া হাঁহি দিওঁ ই হৈছে আমাৰ এক্সপ্ৰেশ্যন তাকো আমি নন ভাৰ্বেল কমিউনিকেশ্যন তাত হাঁহাৰ কোনো ভাষা নাথাকে তো এটা নন ভাৰ্বেল কমিউনিকেশ্যন হ'ব এক্সপ্ৰেশ্যনটো এটা নন ভাৰ্বেল কমিউনিকেশ্যনৰ ভিতৰত হাঁহিটো আহিব মেকিং এ ছেড ফেচ হুৱেন ইউ আৰ ছেড আমি যেতিয়া দুখী অনুভৱ কৰোঁ তেতিয়া মুখখন দুখীৰ নিচিনা হ'ব দুখীৰ মুখ তৈয়াৰ কৰা যি এক্সপ্ৰেশ্যন তাকে কোৱা হ'ব নন ভাৰ্বেল কমিউনিকেশ্যন ইয়াৰ পিছত আছে বডি লেংগুৱেজটো জেষ্টাৰতকৈ অকণমান ডিফাৰেঞ্চ আছে তাত কি হ'ব ইয়াত উদাহৰণ দি বুজাই দিছোঁ পোষ্টাৰ্ছ বাই হুইচ এটিটিউড এণ্ড ফিলিংছ আৰ কমিউনিকেটেড কি হ'ব যিবোৰ ভংগীৰ দ্বাৰা আমাৰ মনোভাৱ আৰু আমাৰ অনুভূতিবোৰ জনোৱা হয় আমি যদি
মনটো বেয়া লাগে তেতিয়াহ'লে আমি মনে মনে বহি থাকি কোনোবা এটা চুকত গৈ এনেদৰে আমি যেতিয়া এক্সপ্ৰেছন আমাৰ বডিৰ সহায়ত বা শৰীৰৰ সহায়ত কিবা বুজাব চেষ্টা কৰোঁ তেতিয়া তাক কোৱা হ'ব নন ভাৰ্বেল কমিউনিকেশ্যনৰ ভিতৰত বডি লেংগুৱেজ তো এইকেইটাই আছিলে অমৌখিক যোগাযোগ বা নন ভাৰ্বেল কমিউনিকেশ্যন ইয়াৰ পিছত আছে ভিজুৱেল কমিউনিকেশ্যন বা দৃশ্যমান যোগাযোগ ভিজুৱেল কমিউনিকেশ্যন প্ৰভছ টু বি ইফেক্টিভ সিন্স ইট ইনভলভছ ইণ্টাৰচেঞ্জিং মেছেজ অনলি থ্ৰু ইমেজেছ অৰ পিকচাৰ্ছ and therefore you do not need to know any particular language for understanding visual ji যোগাযোগ কাৰ্যকৰী প্ৰমাণিত হয় কিয় ইয়াত কেৱল ছবি ব্যৱহাৰ হয় আৰু ছবিৰ জৰিয়তে বাৰ্তাবোৰ আন্তঃপৰিৱৰ্তন হয় বা ইণ্টাৰচেঞ্জ হয় আৰু সেয়ে ইয়াক বুজিবলৈ কোনো নিৰ্দিষ্ট ভাষা জনাৰ প্ৰয়োজন নাই ছবিৰ পৰা আমি উত্তৰ পাওঁ বা ছবিয়ে কথা কয় বুলি মানুহে কয় যে ইয়াৰ পৰা বুজি পালোঁ যে ভিজুৱেল কমিউনিকেশ্যন মানে হৈছে ছবিৰ পৰা আমি কিবা এটা মেছেজ পোৱা য'ত কোনো লেংগুৱেজ জনাৰ দৰকাৰ নাই ছবিখন দেখা পালে আমি গম পাম যে এইটো বাৰ্তা এই ছবিখনে বুজাই আছে ইয়াৰ পিছত ভিজুৱেল কমিউনিকেশ্যন এক্সচেঞ্জিং ইনফৰমেশ্যন থ্ৰু ইমেজেছ মই ইয়াত কিছু উদাহৰণ দেখাই দিছোঁ ছবিৰ সৈতে আপোনালোকে চাব পাৰিব ছবিয়ে কথা কয় আৰু বা এই ছবিসমূহ ক'ত ব্যৱহাৰ হৈ আছে এইবিলাক নিশ্চয় ছবি দেখা পাইছে এই ছবিখনৰ উদাহৰণ মই ইয়াত দিছোঁ ছবিখনে বুজাইছে যে ন স্মকিং আমি নিশ্চয় দেখা পালোঁ ইয়াতে কোৱা হৈছে ন স্মকিং ইয়াত কোনো লেংগুৱেজৰ কথা নাই বুজি পালোঁ যে ইয়াত স্মক এলাউ নহয় তো এইটো এটা মেছেজ আৰু আছে এইটো আপোনালোকে যেতিয়া ৰাস্তাত গৈ থাকিব কেতিয়াবা নহয় কেতিয়াবা এইবিলাক চিম্বল দেখা পাইছে এইটো হৈছে ৱাৰ্ক ইজ গোয়িং অন মানে কাম চলি আছে আগত ৰাস্তাৰ কাম চলি আছে সেইকাৰণে এখন লগাই দিছে এইটো হৈছে ৱাৰ্নিং য'ত আমি কিবা ডেঞ্জাৰ ছিগনেল আছে তাত ৱাৰ্নিঙৰ কাৰণে বা ডেঞ্জাৰৰ কাৰণে এইটো লগোৱা হয় এইবিলাক লাইট ছিগনেল ৰেড কি হয় গ্ৰীণ কি হয় য়েলো কি হয় আমি এইবিলাক ছিগনেল চাই গম পাওঁ তো এই ধৰণে আমাক যেতিয়া ছবিৰ সহায়ত কিবা মেছেজ দিব তাক কোৱা হ'ব ভিজুৱেল কমিউনিকেশ্যন বা দৃশ্যমান যোগাযোগ তো আজিৰ এই ভিডিঅ'টোত মই এইকেইটা সেশন আলোচনা কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত মই সেশন 4, 5, 6 আৰু 7 আলোচনা কৰিম তো পুনৰ লগ পাম তাৰে আশা ৰাখিছোঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে বেল আইকনৰ অল নটিফিকেশ্যন সিলেক্ট কৰি ৰাখিব তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ